হেল্ল' এভৰিৱান, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহি আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। আৰু মোৰ দাদাৰ লগৰ বন্ধু এজন আৰু দাদা, মই, আমাৰ পৰিয়াল সকলোখিনি আহিছোঁ আজি মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ। আৰু আগত আহিছোঁ 2-3বাৰ, কিন্তু আজি আহিলোঁ অলপ খানা খোৱাকৈ। আৰু এতিয়া আমাৰ শৰাই দিবৰ কাৰণে সকলোখিনি লাইনত খাৰা হৈ আছে। আৰু অলপ পিছত যাম আমি ভিতৰত গৈ আমি শৰাই শলিতা দিম। আৰু দিয়াৰ পাছত আমি সকলোৱে খানাৰ আয়োজন কৰিম। আৰু যিহেতুকে আজি সোমবাৰ, সেইকাৰণে ভক্তসকলৰ ভিৰ অলপ বেছি হৈছে। আৰু এইফালে আমাৰ দাদাই দালি বনাই হৈ গ'ল আৰু এতিয়া চব্জি কুটি আছে। এইফালে আমাৰ বৌহঁতে চব্জি কুটি আছে আৰু এতিয়া চব্জি বনোৱা হ'ব।